হাই বন্ধুসকল, আজি অলপ মৰ্ণিং ৱাক কৰিব ওলাই আহিলোঁ আৰু এয়া চাওক না যেনেকুৱা কুঁৱলী পৰিছে কৃষ্ণ, মানে নকবি আৰু চাৰিওফালে কেৱল অন্ধকাৰ অন্ধকাৰ, কুঁৱলী মানে চাগে মই য'তো আছোঁ তাতো চাগে বহুত কুঁৱলী, কাৰণ দেখি নাপাওঁ ন বস্তুটো। যিমানে কুঁৱলীৰ ওচৰত যাওঁ বুলি ভাবোঁ তিমানে মুকলি হৈ যায়। আৰু এনেকুৱাই মই মৰ্ণিং ৱাক কৰিব ওলাই আহিলোঁ। এয়া চাওক কেনেকুৱা পৰিছে কুঁৱলী, মানে ঘৰত ক'বই নোৱাৰে, মানে ঘৰৰ বাৰান্দাত যেনিবা কোনোবাই পানী পেলাই থোৱাৰ নিচিনা হৈ আছে বে। এনেকুৱা মানে পানী জমা হৈ আছে, এনেকুৱা মানে নকবি আৰু, মানে পূৰা কোনোবাই মানে পানী দিয়াৰ নিচিনা হৈ আছে। মানে আমাৰ যিটো মানে ঘৰৰ বাৰান্দাৰ কথা কৈছোঁ দেই, পূৰা পানী মানে। আৰু আজি সেনেকৈ অলপ কুঁৱলী চাওঁ বুলি ওলাই আহিলোঁ। কওকচোন বাৰু আপোনালোকৰ ফালে এনেকুৱা মানে বগা কিবা কুঁৱলী পৰিছে নে? চাওক না আমাৰ চাৰিওফালে। মই সৌখনৰ পৰা আহিছোঁ, আগত মানে বৰ্তমান মই সেইখনতে আমাৰ ঘৰটো আছে, কিন্তু আচলতে এতিয়া দেখি নাপায়। আৰু এতিয়া মই য'ত আছোঁ কিন্তু আমাৰ ঘৰৰ পৰা ইয়ালৈ দেখি নাপায়। চ' আপোনালোকে কওকচোন বাৰু, বা কমেণ্ট কৰি জনাওক, মানে আপোনালোকৰ ইফালে এনেকুৱা বগা বিধৰ কিবা পৰিছে নাই, মানে নতুন এখন দেশত থকা যেন লাগিছে নাই, কেনেকুৱা কুঁৱলী পৰিছে চাওক না বে। লোকে এনেকুৱা লাইট জ্বলাই আহিছে। চব গাড়ীকেইটা এনেকুৱা মানে ছিগনেল লাইট দি আহি আছে, কাৰণ যিহেতু কুঁৱলী বহুত পৰিছে সেইকাৰণে। ৱাও, আজি মোক এনেকুৱা লাগিছে যে মই বেলেগ এখন দুনিয়াত থকা যেন লাগিছে। ইমান কুঁৱলীয়ে হাইৱেও দেখি পোৱা নাই। চাওক না, ৱাহ, চাৰিওফালে কুঁৱলীয়ে আৰু কুঁৱলীৰ মাজতে মই মৰ্ণিং ৱাক কৰি আছোঁ। এয়া চাওক, আগফালে গাড়ী আহিছে, একো দেখিয়ে নাপায়, इमान कुंवली। हम धमाजी जाएगा भाई, धमाजी, ये वाला धमाजी जा रहा था। वो देखो ना कार का मामला, वो देखा ही नहीं है, कहाँ से लगा यार बाबा। চাওক না আগফালে আছে এটা, আগফালে যেনিবা গৈ থাকিলে যেনিবা জংঘলহে পাম যেন লাগিছে, মানে যিটো নেকি হাইৱে, এয়াও যেন হাইৱে যেন লগাই নাই আৰু দেই। এনেকুৱা কুঁৱলী পৰিছে, ৰাম কুঁৱলীয়ে ৱাহ। চাইনাই হাৱাই ঠেলি দিছে নেকি? চানা এইফালে একো দেখিয়ে নাপায়, এইফালে গাঁও আছে, গাঁৱতকো দেখিয়ে নাপায়। কেনেকুৱা পৰিছে। সেইটো গাড়ীকেইটা এইটোৱেতো ছিগনেল লাইট দিয়ে ন, দেখিয়ে নাপায় গাড়ীকেইটা। ইমান ডাঙৰ বম গাড়ী গৈছে। আৰু আমি এতিয়া যাবলৈ লৈছোঁ, মানে হ'লেও কুঁৱলী এৰা নাই, কাৰণ এতিয়া প্ৰায় 7:30 মান হৈছে। যোৱাকালি প্ৰায় 8:30লৈকে পূৰা এনেকুৱা কুঁৱলী পৰি আছিলে। আজিও থাকিব চাগে তেনেকৈ। ৱাও, চাওক না কেনেকুৱা কুঁৱলী পৰিছে, ৱাও, মানে নকবি আৰু, মানে কি হৈছে আজিকালি। এতিয়া প্ৰায় 7:30 মান হৈছে, 7:44, মানে 8টা বাজিব আৰু। এতিয়ালৈকে কুঁৱলী, কেনেকুৱা কুঁৱলী পৰিছে আজি, যোৱাকালিতকৈ বেছি মানে। ৱাও, কেনেকুৱা কুঁৱলীয়ে কেৱল চাৰিওফালে কুঁৱলী, ৱাহ, বতাহৰ নিচিনা পূৰা আহিছে মানে। কৃষ্ণ, এইফালে চা, স্কুলৰ ফিল্ডটোকো ভালকৈ দেখিয়ে নাপায়, ইমান মানে কুঁৱলী পৰিছে। আৰু আপোনালোকে জনাবচোন আপোনালোকৰ ফালে এনেকুৱা কুঁৱলী পৰিছে নাই। আৰু মই বৰ্তমান আছোঁ ধেমাজি ডিষ্ট্ৰিক্টৰ চিলাপথাৰ, আৰু ইয়াৰ চিলাপথাৰৰ যিটো পৰিৱেশ, মানে চাৰিওফালে কুঁৱলীয়ে। আপোনালোকে কমেণ্ট কৰি জনাবচোন এনেকুৱা হৈছে নে আপোনালোকৰ ফালে। তো তাকে আৰু দেই, এয়া এতিয়া বহুত টাইম হৈছে যদিও মানে একো কুঁৱলী এৰাই নাই, মানে বহুত এতিয়াও আছে, মানে আৰু লাগিব চাগে 2 ঘণ্টামান। চ' আজিলৈ ইমানে, বাই বাই।